হেল্ল' এভৰিৱান, মোৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আৰু ভাবিলোঁ কি ফুলৰ ভিডিঅ' এটা দিয়ে আৰম্ভ কৰি দিওঁ। আজি বহুদিনৰ মূৰত ভিডিঅ' ষ্টাৰ্ট কৰিছোঁ যিহেতু দেখিছেনে বাৰু পাৰিজাত ফুল ফুলি আছে ইমান ধুনীয়া ধুনীয়াকৈ ৰাতি মানে মই ভিডিঅ' কৰি ৰাখিছিলোঁ আৰু এই পাতখিনি দেখি খালি মানে গম পোৱা যায় আৰু যে ৰ'দ কিমান দিছে। দেখিছে য়েল্ল' কালাৰ হৈ গৈছে পাতবিলাক। এইটো ছাইডত মানে খুব ৰ'দ পৰি থাকেতো, হ'লেও মানে এইফালে ফুল দিছে আৰু চাৰিপাহ, আৰু এইফালেও ফুলি আছে। এইফালে ছপাহ ফুলিছিল, চাৰিপাহটো ইয়াতে একেলগতে ওচৰা ওচৰিকৈ ফুলি আছে। আৰু গোন্ধটোতো ক'বই নালাগে, কি ক'ম, ইমান ধুনীয়া গোন্ধ, মানে ভাল লাগে আৰু বহুত ভাল লাগে। কিন্তু দুখটো এটাই লাগে যে ৰাতিয়ে ফুলপাহ ফুলি আকৌ ৰাতিতে নাইকিয়া হৈ যায় যে, সেইকাৰণে বেয়া লাগে আৰু। এনে কিন্তু খুব ভাল লাগে, মানে গোন্ধও ভাল লাগে, ফুলপাহো ভাল লাগে। আৰু এয়া ৱালৰ ফালে ফুলিছিলে দুপাহ, এপাহটো সেই তলত সোমাই গ'ল, মানে এই ইয়াতে সোমাই গ'ল, দেখিছে তাত তলত সোমাই গ'ল আৰু দেখা নাপালোঁ আচলতে কলিটো। আৰু এটা কলি এইটো নুফুলিলে, কাইলৈ মানে ফুলিব আৰু এইটো। সেয়াই। আৰু এয়া নাৰ্জী ফুল কেইপাহো দেখাই দিলোঁ, কালাৰটো ভাল লাগে। আৰু লগতে আপোনালোকক পাৰিজাত ফুলৰ কেইখনমান ফটোও দেখাই দিছোঁ। আপোনালোকে ভাল পায়নে বাৰু পাৰিজাত ফুল? মই কিন্তু খুব ভাল পাওঁ, ভাল লাগে দেখিলে, মনটো ভাল লাগে, আৰু গোন্ধটোতো ক'বই নালাগে আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিল। নেক্সট ভিডিঅ'ত লগ পাম। বাই বাই, টেক কেয়াৰ।